এয়া আমি বাহনী বাৰীৰ মাজলৈ আগবাঢ়িছোঁ আজি সন্ধিয়াৰ বাবে ভেলাঘৰ প্ৰস্তুতিৰ উদ্দেশ্যে। এয়া ধুনীয়া ধুনীয়া প্ৰকাণ্ড বাঁহ। এই বাঁহবোৰৰ ওপৰত বিৰালম্বি থাকে ৰাতি ৰাতি কুট 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 আৱাজ কৰি থাকে। একদম মানে বাঁহবিলাক জোৰত লৰাই দি পেলাই আৱাজ কৰি থাকে। আজি আমি সেই বাহনী বাৰীৰ মাজতে আহিছোঁ। একদম ধুনীয়া পৰিৱেশ, গাঁৱৰ পৰিৱেশ। ইয়াতে এতিয়া ধুনীয়া আছে বাঁহ দুডালমান কাটি নিম আমি ভেলাঘৰৰ কাৰণে লাগিব। ৰাতি আমি খাবৰ বাবে চুঙাত দিয়া মুৰ্গী মাংস খাবৰ বাবেও আমাক চুঙা লাগিব। এই গোটেইবিলাক কাৰণতে আচলতে আমি এতিয়া বাহনী বাৰীৰ মাজলৈ আহিছোঁ। এয়া মোৰ লগত আছে বিপ্লৱ আনন্দ শৰ্মা। বিপ্লৱ আনন্দ খুব ধুনীয়াকৈ বাঁহ কাটিব জানে, গতিকে তাকে আমি লৈ আহিছোঁ। এয়া বিপ্লৱ আনন্দই চাই আছে কোনডাল বাঁহ বেছি ভাল হ'ব। কেনেকুৱা বাঁহ ভাল হয় বিপ্লৱ আনন্দ? হয় 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 হয়। কি জাতৰ বাঁহ হ'ব নামটো? জাতি বাঁহ। হয় হয়, জাতি বাঁহ লাগিব। জাতি বাঁহ খুব সুন্দৰ। গতিকে আমি আগবাঢ়িছোঁ এতিয়া জাতি বাঁহৰ উদ্দেশ্যে। মোৰ বৰ বিশেষ জ্ঞান নাই এই ক্ষেত্ৰত, গতিকে বিপ্লৱ আনন্দই আমাক আচলতে দিগদৰ্শন কৰি আছে যে কোনডাল বাঁহ ভাল হ'ব, কোনডাল বেয়া হ'ব, কোনডাল আমি কাটিব লাগিব। গতিকে আমি চাই আছোঁ এতিয়া। বিপ্লৱ আনন্দই খুব মনোযোগেৰে চাই আছে। এয়া চাওক, বিপ্লৱ আনন্দই ইমান মনোযোগেৰে চাই আছে যে বাঁহডালেও ভয় খাই গৈছে। এইডাল কাটিবই নেকি, এয়া আৰম্ভ কৰিছে। এয়া বিপ্লৱ আনন্দ হাঁহি উঠি গৈছে, কাহ উঠি গৈছে। এয়া কাটি আছে চাওক, জোৰছে কাটিছে। জোৰত আৰু জোৰত। এয়া বেছি জোৰতো আপোনালোকে দিব নোৱাৰে। ইয়াৰ পৰা গম পালে যে বেছি জোৰত দিলে এইডাল ফাটি যাব। গতিকে এনেকুৱা এটা টেকনিকত ইফালে এবাৰ, এইফালে এবাৰ, এইফালে এবাৰ, সেইফালে এবাৰ, এনেকুৱাকৈ এতিয়া বাঁহডাল তলৰ পৰা ধুনীয়াকৈ এই কাট খাই গ'ল। একেবাৰে ধাৰান দা এখন, পূৰা ধাৰ থকা দা। গতিকে বৰ বেছি কষ্ট নহ'ব। ধুনীয়াকৈ কাটা গৈছেই অলমষ্ট। বাঁহডাল পৰি যোৱাৰ সম্ভাৱনা দেখি আমি অকণমান আঁতৰ হৈ দিছোঁ। এয়া দেখিছে নহয় প্ৰকাণ্ড বাঁহডাল। এয়া বাঁহডাল পৰি গ'ল, হৈ গ'ল আমাৰ বাঁহ কাটা হৈ গ'ল। আৰু বাঁহ লাগিব নে বিপ্লৱ আনন্দ? এইডালতে হৈ যাব। তিনিডাল লাগিব। হয় হয়, তিনিডাল বাঁহ লাগিব আমাক। এইডাল প্ৰথম বাঁহডাল এয়া আঁতৰ কৰি থোৱা গ'ল। সুন্দৰ সুন্দৰ। বাহনী বাৰীৰ মাজত প্ৰকাণ্ড বাঁহ এডাল আমি কাটি উলিয়ালোঁ। অকণমান আঁতৰি দিছোঁ, বাঁহডাল তলত থুপুচকৈ পৰিব। হৈ গ'ল। এয়া প্ৰথমডাল বাঁহ ঢলি পৰিল। এতিয়া আমি আগবাঢ়িম দ্বিতীয়ডাল বাঁহৰ ফাললৈ। এয়া ভেলাঘৰৰ বাবে লৈ অনা বাঁহ কাটি থকা হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, এনেদৰে আমাৰ এই ভেলাঘৰটোত ধুনীয়াকৈ নাৰাবোৰ সোমাই দিয়া হৈছে। দি পেলাই এতিয়া গাঁঠি দিয়া হ'ব আৰু তাৰ লগে লগে ধুনীয়াকৈ আমাৰ হৈ যাব এইটো। আৰু দেখিবলৈ পাইছে ধুনীয়াকৈ ভেলাঘৰটোত এয়া বিপ্লৱ আনন্দ শৰ্মাই আৰু অক্লান্ত শৰ্মাই ধুনীয়াকৈ এইবিলাক দি আছে। দি পেলাই ইয়াতে গাঁঠি মাৰি দিব। দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পাব ইয়াতে সুন্দৰ পৰিৱেশ। বাঁহ কাটি থকা হৈছে। ইয়াতে আমাৰ ধুনীয়া সন্ধিয়ালৈ ভেলাঘৰ হৈ যাব। আৰু ভেলাঘৰৰ এই দুৱাৰ সন্মুখতে আপোনালোকে দেখিবলৈ পাইছে এটি সুন্দৰ চৌকা খান্দি থোৱা হৈছে। সন্ধিয়ালৈ ইয়াতে আমি ভোজনৰ আয়োজন কৰিম। এয়া দেখিছে নাৰা গাঁঠি আমাৰ ধুনীয়া ভেলাঘৰটো প্ৰায় আধামান সম্পূৰ্ণ হৈ গ'ল। এয়া আমাৰ এগৰাকী সংগীক মাকে মাতি আছে। গা পা ধোৱা নাই ল'ৰাটোৱে, গা পা ধুই এতিয়া ভাত খাবলৈ যাব। গতিকে সি এতিয়া আমাৰ এই ভেলাঘৰস্থলী পৰিত্যাগ কৰিব। যি নহওক তথাপি আমাৰ পূৰ্ণোদ্যমে কাম চলি আছে। আমাৰ লগত অক্লান্ত আৰু বিপ্লৱ আনন্দ আছে। তেওঁলোকে খুব ধুনীয়াকৈ অতি সুন্দৰভাৱে, এয়া দেখিছেনে নাই আপোনালোকে, এই গাঁঠিটো অতি মজবুত হ'বই লাগিব, নহ'লে ভেলাঘৰটো মানে ভাঙি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আশা কৰিম যে ৰাতিলৈ বৰষুণ নিদিয়ে, কাৰণ বৰষুণ দিলে আমাৰ ভেলাঘৰৰ ছালত যিহেতু আমি কলপাত মেৰিয়াই থোৱাৰ কথা ভাবিছোঁ, সেই কলপাত পাৰ হৈ পানী আহি আমাৰ জুইৰ ওপৰত পৰি গ'লে, মাংসৰ ওপৰত পৰি গ'লে আমাৰ গোটেই কষ্ট শেষ হৈ যাব বুলি আমি গম পাইছোঁ। আৰু সেইকাৰণে আমি আশা কৰোঁ যে ৰাতিলৈ কোনো ধৰণৰ বৰষুণ যাতে নাহে। বাকী আমাৰ ধুনীয়া হৈছে ভেলাঘৰটো। মই আপোনালোকক দেখুৱাই আছোঁ, প্ৰত্যেকটো এংগলৰ পৰা দেখুৱাম, আপোনালোকে চাই থাকক আমাৰ লগত। এয়া দেখিছে, ভিতৰৰ ফালৰ পৰা দেখাইছোঁ।
এটা পাৰ্ট আমাৰ কমপ্লিট হ'ল আৰু বাকী আছে এতিয়া এইখিনি আমাৰ বাকী আছে। এয়া কাম আমাৰ চলি আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ এই ভেলাঘৰটোৰ প্ৰায় 70% কাম সম্পূৰ্ণ হৈ গ'ল। এয়া এইফালৰ বেৰখন আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে। এয়া মই একেবাৰে চাৰিওফালৰ পৰা আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। এয়া দেখিছে আপোনালোকে। বাকী কামখিনি পূৰ্ণোদ্যমে চলি আছে, পূৰ্ণগতিত চলি আছে। এয়া মই সন্মুখৰ ফালৰ পৰা দেখাইছোঁ ভিতৰৰ ফালটো আমাৰ কেনেকুৱা হ'ব। এইফালে আমি এতিয়া তলত নাৰা পাৰি দিম ধুনীয়াকৈ। তাতেই বহি ৰাতি তাছ খেলা হ'ব আৰু কিবা কিবি কৰা হ'ব। লগতে এয়া আমাৰ চৌকাটো মই পুনৰবাৰ দেখাই দিছোঁ। ইয়াতেই ৰান্ধি খোৱা হ'ব আজিৰ ৰাতিৰ বিশেষ সাজ। গতিকে বাকী কামখিনি কৰিলে আপোনালোকক গোটেই ভেলাঘৰটো সম্পূৰ্ণ হোৱাৰ পিছত পুনৰবাৰ দেখুৱাই আছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ এই ভেলাঘৰটো সম্পূৰ্ণ হৈ উঠিলে। এয়া সম্পূৰ্ণ হৈ উঠিলে। ওপৰত ধুনীয়াকৈ কলপাত দি দিয়া হৈছে। মই বাৰু ভিতৰখন আপোনালোক দেখাই দি দিছোঁ। ধুনীয়াকৈ ভিতৰত এয়া নৰা পাৰি দিয়া হৈছে। ইয়াৰ ওপৰত বহিয়ে ৰাতি আমি বিলাতী খুৰা নাখাওঁ বাৰু, আমি মাংস খাম ইয়াতে বহিয়েই সুন্দৰকৈ। এয়া দেখিছে ভিতৰৰ পৰিৱেশ অত্যন্ত ধুনীয়া হৈছে আচলতে ক'বলৈ গ'লে। এদিনৰ ভিতৰতে লাচিতে যিদৰে এদিনৰ ভিতৰতে শৰাইঘাটৰ গড় গঢ়ি তুলিছিল, ঠিক তেনেদৰে আজি আমি এই মদন মোহন হখোৱা গাঁৱত এদিনৰ ভিতৰতে এই ধুনীয়া ভেলাঘৰটো গঢ়ি তুলিলোঁ। গতিকে স্পেচিয়েল থেংকছ দিব লাগিব আমাৰ বিপ্লৱানন্দ শৰ্মাক, যি মুখ্য কি বুলি কওঁ আৰু মুখ্য গড় নিৰ্মাতা নহয়, মুখ্য ভেলাঘৰ নিৰ্মাতা আমাৰ। গতিকে বিপ্লৱানন্দই কিবা কথা ক'ব নেকি বাৰু? বেলেগ নকওঁ, মানে অলপ কামবিলাক হৈছে শিকক অলপ, সেয়ে আৰু হয় শিকিব লাগিব, নিশ্চয় আমি শিকিব লাগিব, বহুত শিকিবলগীয়া আছে। যি নহওক এবাৰ শেষৰ বাবে মই ভেলাঘৰটো আপোনালোকক দেখাই দিছোঁ। এয়া ভিতৰত এয়া আপোনালোকে শেষৰ বাবে চাই লওক। তলৰ পৰাই দেখি ভিতৰটো দেখাইছোঁ। দুটা ৰাতি খাম আৰু ইয়াতে।